নমস্কাৰ। প্ৰথমতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ল তেখেতসকলক মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু যিসকলৰ আপোনাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে সেইসকলক ক'লোঁ যে দুখ কৰিব নালাগে, একো ডাঙৰ বস্তু নহয়। এবাৰ পৰীক্ষাত কিবা কাৰণত যদি ৰিজাল্ট বেয়া হ'ল তেতিয়াহ'লে নেক্সটবাৰ আৰু ভাল কৰিব পাৰি, গতিকে তাৰ কাৰণে ইমান দুখ কৰাৰ প্ৰয়োজন নাই। গতিকে এতিয়া ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আজিৰ ভিডিঅ'টো মই আপোনালোকক কৈ থওঁ যে আজিৰ ভিডিঅ'টো মই অকল বনাইছোঁ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল উত্তীৰ্ণ হৈছে সেইসকল ল'ৰা ছোৱালীক লৈ। একচুৱেলি আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা বা যিটো পৰীক্ষাক আমি সচৰাচৰ শ্বৰ্ট ফৰ্মত মেট্ৰিক বুলি কওঁ, এই মেট্ৰিক পৰীক্ষাটোক লৈ একচুৱেলি আমাৰ সমাজৰ যিখিনি চিন্তা চৰ্চা, যেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰে, সেই চিন্তা চৰ্চাই আমাৰ শিক্ষাৰ্থীসকলক কিমান দূৰ, কিমান সম্ভৱ আৰু কেনেদৰে লাভান্বিত কৰিব পাৰে বা শিক্ষাৰ্থীসকলৰ ওপৰত কেনেকুৱা বিৰূপ প্ৰভাৱো পেলায়, সেই বিষয়ে আজি আমি আলোচনা কৰিম। আৰু ভিডিঅ'টোত আৰু এটা কথা আলোচনা কৰিম যে এই যিটো মেট্ৰিক পৰীক্ষাৰ যিবিলাক নম্বৰ, কিছুমানে হয়তো বহুত ভালকৈ পাছ কৰিছে, 80% পাইছে, 90% পাইছে, 83% পাইছে, কিছুমানে হয়তো 6খনত লেটাৰ পাইছে, 5খনত লেটাৰ পাইছে, তেনেকুৱা বহুত আছে। বহুতে শিক্ষাৰ্থীৰে পাছ কৰিছে, তেখেতসকলক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ মই তেখেতসকলৰ যিটো শৈক্ষিক কেৰিয়াৰ আগলৈকে অতি সুমধুৰভাৱে আগবাঢ়ক, সেয়ে আশা। আৰু যিসকলে আশানুৰূপ ফল নাপালে তেখেতসকলকো কওঁ যে এই সংখ্যাৰ যিটো খেল, এই যিটো গণিতৰ খেল, 99 যিটো নম্বৰৰ খেল, 99, 81, 82 লেটাৰ, এইবিলাকৰ পিছত দৌৰাৰ দিন গ'ল। এইবিলাকৰ পিছত দৌৰিলে চব নহয়। একচুৱেলি দৌৰিব লাগে এতিয়া কি আমাৰ যিটো নলেজ, শিক্ষা গ্ৰহণৰ ওপৰত আমি গুৰুত্ব দিব লাগে। মাৰ্কিং ছিষ্টেমটোৰ ওপৰত আমি বেছি গুৰুত্ব দি বিশেষ লাভ নাই। কিয় লাভ নাই আমি এতিয়া সেই বিষয়ে আলোচনা কৰিম। যিসকল ল'ৰা ছোৱালীয়ে বা যিসকল আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শিক্ষাৰ্থীয়ে মেট্ৰিকত ধৰক 2nd ডিভিজন পাইছে বা 3rd ডিভিজন পাইছে, কিবাকৈ পাছ কৰিছে, তেখেতসকলৰ গাৰ্জেনসকলৰ ৰিয়েকশ্যন কি? বাপৰে, আমাৰ ল'ৰাৰ বা আমাৰ ছোৱালীৰ এনেকুৱা হ'ল, ইমান পঢ়ালোঁ, ইমান কষ্ট কৰিলোঁ, ইমান টিউশ্যন দিলোঁ, এই অমুক তমুক হাবি যাবি বহুত। কিন্তু মই তেখেতসকলক এটা অনুৰোধ কৰিছোঁ যে যি হৈছে নম্বৰৰ ওপৰত গুৰুত্ব নিদিব, খালি গুৰুত্ব দিব নম্বৰটো কিবা কাৰণত আপোনাৰ কিবা চিটুৱেশ্যনত কিবা কাৰণত পৰি বেয়াও হৈ যাব পাৰে, কাৰণ সকলো সময়ত সকলো মানুহৰে সকলো মুড বা এনভাইৰনমেণ্ট একে নাথাকে মানুহৰ। চ' নম্বৰৰ ক্ষেত্ৰত তেনেকুৱা অলপমান খেলি মেলি হয়। আৰু যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা বা মেট্ৰিক, সেইটোৱে জীৱনৰ সকলোতকৈ ডাঙৰ এক্সামিনেশ্যন নহয় বা পৰীক্ষা নহয়। মানুহৰ যিটো আচল যিটো এক্সামিনেশ্যনৰ সময়, সেইটো একচুৱেলি মেট্ৰিকৰ দেওনাখন পাৰ কৰাৰ পিছতহে মানুহৰ জীৱনত আৰম্ভ হয়। কাৰণ এই মেট্ৰিকৰ দেওনাখন পাৰ কৰি এতিয়া এনেকুৱা চিটুৱেশ্যন আহিব, যিটো আমাৰ ক্ষেত্ৰতো সংঘটিত হৈছে। আমিও মেট্ৰিক পাছ কৰিছোঁ, আমিও কলেজত পঢ়িছোঁ, আমিও ষ্ট্ৰীম ছিলেক্ট কৰিছোঁ, তেনেকুৱা ধৰণৰ। এতিয়া মেট্ৰিক পাছ কৰি প্ৰথম কথা আহিব যে শিক্ষাৰ্থীসকলে কি ষ্ট্ৰীম ল'ব। কোনোবাই ক'ব মই আৰ্টছ ল'ম, কোনোবাই ক'ব মই ছায়েন্স ল'ম, কোনোবাই ক'ব মই কমাৰ্চ ল'ম। কিন্তু মই জনাব বিচাৰিছোঁ বা মই বুজাব বিচাৰিছোঁ যে এই ছেগ্ৰিগেশ্যনটো আগতেও আছিল, ইতিপূৰ্বৰ পৰা চলি আহিছে। ইতিপূৰ্বতেও আমাৰ আগতে মনত এটা ছেগ্ৰিগেশ্যন আছিল বা আমাৰ অভিভাৱকসকলৰ মনত এটা ভাৱ আছিল যে যদি 80%ৰ ওপৰ পাইছে বা 90% পাইছে বা তেনেকুৱা যদি তাৰ আপ পাইছে, তেতিয়াহ'লে ছায়েন্স ল'ব লাগে। যদি 1st ডিভিজন কিবাকৈ পাইছে তেতিয়াহ'লে কমাৰ্চ ল'ব লাগে, আৰু 2nd ডিভিজন পালেতো কথাই নাই, সেইটো আৰু আৰ্টছলৈকে যাবই যাব, কোনো তাতে আৰু টেনশ্যনেই নাই। তেনেকুৱা আছিল আগতে, আৰু এতিয়াও তেনেকুৱাই আছে বুলি মই ভাবোঁ। কিছু জেগাত বা বহুত জেগাত 60% পেৰেণ্টছ বা অভিভাৱক, 60% বুলি ক'লে ভুল হ'ব, 70% অভিভাৱকৰ এতিয়াও মনত এইখিনি কথাই আছে। আৰু লগতে মই অভিভাৱক আৰু ষ্টুডেণ্টসকলক কওঁ যে এই মেট্ৰিক পাছ কৰি উঠি কলেজত যেতিয়া এডমিশ্যন ল'ব, তাৰ আগতে নাম্বাৰিং ছিষ্টেমৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে ষ্ট্ৰীম ছিলেক্ট
নকৰিব। কিয় নকৰিব? নাম্বাৰিং ছিষ্টেমৰ ওপৰত যদি ডিপেণ্ড কৰি আপোনালোকে ষ্ট্ৰীম ছিলেক্ট কৰে, তেতিয়াহ'লে হয়তো যিটো ষ্ট্ৰীম আপোনালোকে ল'ব সেই ষ্ট্ৰীমটোৰ ওপৰত আপোনালোকৰ পিছত ৰাপ নহ'বও পাৰে। ক্লাছ 10লৈকে আপুনি কি পায়? অলপ অলপহে পায় চব বস্তুৰে। এতিয়া আপুনি যদি ছায়েন্সত লয়, তেতিয়াহ'লে আপুনি এটা ছায়েন্সৰ এটা হিউজ ভাৰ্চন পাই যাব। হিউজ ভাৰ্চন এটা আপুনি পাব, যিটোত আপোনাৰ তাৰমানে বিজ্ঞানৰ বিষয়ে বহলকৈ হ'ব। তাত জিঅ'লজি, বটানী, কেমেষ্ট্ৰি, আপোনাৰ আৰু তেনেকুৱা বহুত ধৰণৰ ছাবজেক্ট থাকিব, ৰসায়ন বিজ্ঞান, এনেকুৱা ধৰণৰ। আৰু যদি আপুনি কমাৰ্চ লয়, তাতো এনেকুৱা হৰেক কিচিমৰ ছাবজেক্ট থাকিব, ইকনমিক্স থাকিব, বিজনেছ ষ্টাডিজ থাকিব, এনেকুৱা ধৰণৰ। আৰু যদি আৰ্টছ লয়, তাতেও আপোনাৰ ৰাজনীতি বিজ্ঞান, ইকনমিক্স, তেনেকুৱা ধৰণৰ অসংখ্য ছাবজেক্ট থাকিব। আৰু এতিয়া কথাটো হ'ল কি, আপুনি যেতিয়া ষ্ট্ৰীম ছিলেক্ট কৰিব বা তোমালোকে যেতিয়া ষ্ট্ৰীম ছিলেক্ট কৰিবা, তেতিয়া এটা বস্তুৰ ওপৰত তোমালোকে সচৰাচৰ কনচেনট্ৰেট কৰিবা যে তোমালোকৰ ইচ্ছা বা ৰাপ কোনটো বিষয়ৰ ওপৰত অধিক আছে। যদি তোমালোকে আগতে স্কুলত পঢ়ি থাকোঁতে বোলে মই ছায়েন্স ভাল পাইছিলোঁ, সেইকাৰণে মই ছায়েন্সে ল'ম, নহয়। আগতে চিন্তা কৰি ল'বা যে মই ছায়েন্সটো ল'ম, হয়, কিন্তু মই তাক পিছলৈকে টানিব পাৰিম নে নোৱাৰিম। কাৰণ ছায়েন্সত তুমি লোৱাৰ লগে লগে 2 বছৰ তুমি হাই ছেকেণ্ডেৰী পঢ়িব লাগিব, তাৰপিছতে আকৌ গ্ৰেজুৱেশ্যন লেভেল পাৰ কৰিব লাগিব। গতিকে আকৌ 5টা বছৰ আছে। আৰু যদি কিবা লাইন ল'ম বুলি ভাবিছা যে মই হাই ছেকেণ্ডেৰী পাছ কৰি উঠি ডক্টৰ বা ইঞ্জিনিয়াৰিং তেনেকুৱা লাইন ল'লে, সেই হিচাপে তোমালোকে ষ্ট্ৰীম ল'ব লাগিব। তেতিয়া ছায়েন্সে ল'ব লাগিব ডক্টৰ বা ডক্টৰৰ লাইন ল'ব বিচাৰিলে। কিন্তু যা নহওক, কিন্তু মই খালি এইটোৱে ক'ব বিচাৰিছোঁ, মই তোমালোকক ছাজেষ্ট কৰিব বিচাৰোঁ যে ছায়েন্স লোৱা, কমাৰ্চ লোৱা বা আৰ্টছ লোৱা। মই খালি এইটোৱে ক'ব বিচাৰিছোঁ যে নাম্বাৰিং ছিষ্টেমৰ ওপৰত যিটো ষ্ট্ৰীম ছিলেকশ্যন যিটো প্ৰচিডিউৰ আছে, সেই প্ৰচিডিউৰটো তোমালোকে নকৰিবা। কাৰণ সেই প্ৰচিডিউৰটোত কেনেকুৱা হয়, কিছুমান ক্ষেত্ৰত এনেকুৱা হোৱাও দেখা যায় যে নাম্বাৰিং ছিষ্টেমৰ ওপৰত ভিত্তি কৰি অভিভাৱকে দিয়া ছাজেশ্যনৰ ওপৰত ভিত্তি কৰি এডমিশ্যন লৈ লোৱা যায়। পিছত এনেকুৱা হয় যে ছায়েন্সত এডমিশ্যন লোৱাৰ পিছত ল'ৰাটোৱে ছাবজেক্টটো কলেজত যেতিয়া পায়, এইটো হিউজ ছিষ্টেমত পায়। মই আগতেই কৈছিলোঁ, এটা হিউজ ভাৰ্জন এটা থাকে। গতিকে যেতিয়া পায়, লাষ্টত যায় কি হয়, ল'ৰাজনে ছাবজেক্টটো টানিব নোৱাৰা হয়। এটা বস্তু তেখেতৰ যেতিয়া টানিব নোৱাৰা হয়, তেতিয়া কি হয়, বস্তুটো এটা বোজা হৈ পৰে, উঠাব নোৱাৰা বোজা। আৰু উঠাব নোৱাৰা বোজা এটা লৈ মানুহ বেছি দূৰ আগবাঢ়িব নোৱাৰে। গতিকে তেনেকুৱা হ'লে উঠাব নোৱাৰা বোজা লৈ আগবাঢ়িব নালাগে। গতিকে ছায়েন্সৰ জেগাত যদি তোমালোকে কমাৰ্চত ভাল পোৱা, বা যদি তোমালোকৰ বিজনেছ লাইনত ইণ্টাৰেষ্ট আছে, যদি তোমালোকে ইকনমিক্স আগতে যদি বেছি ভাল পাইছিলা, বা তোমালোকৰ যদি বিজনেছ ষ্টাডিজৰ ওপৰত ইণ্টাৰেষ্ট আছে, কোনোবাই যদি ভাবিছা যে মই নিজে ব্যৱসায় কৰিম, এনেকুৱা নহয় যে অকল কমাৰ্চৰ মানুহে ব্যৱসায় কৰে, আৰ্টছ লোৱা মানুহে ব্যৱসায় কৰিব পাৰে, ছায়েন্স লোৱা মানুহে ব্যৱসায় কৰিব পাৰে, সেইটো বেলেগ কথা। কিন্তু ইণ্টাৰেষ্টটোৰ কথা কৈছোঁ মই এতিয়া, কাৰণ এতিয়াতো তোমালোকৰ ব্যৱসায় কৰাৰ সময় নহয়, কাৰণ মেট্ৰিক পাছ কৰিছে আৰু অলপ আগলৈকে আগবাঢ়িব লাগিব। গতিকে যা নহওক, তেনেকুৱা যদি কোনোবাৰ মনত ছিষ্টেম আছে, যদি মাৰ্কছ পাইছে 90%, তথাপি তোমালোকে কমাৰ্চৰ যদি ষ্ট্ৰীম লোৱা, তোমালোকে বহুত দূৰ আগবাঢ়ি যাবা। আৰু কোনোবাই বোলে মাৰ্কছ পাইছে 80%, কিন্তু তেখেতৰ ছায়েন্সৰ ওপৰত বহুত ইণ্টাৰেষ্ট আছে, ৰসায়ন বিজ্ঞানৰ ওপৰত ইণ্টাৰেষ্ট আছে, পদাৰ্থ বিজ্ঞানৰ ওপৰত ইণ্টাৰেষ্ট আছে, তেতিয়াহ'লে 80% পোৱা ল'ৰাটোৱেও কিন্তু যাই পেলাই ছায়েন্স ল'ব পাৰে। আৰু বোলে এইবিলাকৰ ওপৰত একো ইণ্টাৰেষ্ট নাই, অকল ৰাজনীতি বিজ্ঞান, পলিটিক্সৰ ওপৰত ইণ্টাৰেষ্ট আছে, বা অন্য কিবা তেনেকুৱা এডুকেশ্যনৰ ওপৰত ইণ্টাৰেষ্ট আছে, তেনেকুৱা যদি ইণ্টাৰেষ্ট থাকে, তেতিয়াহ'লে তেনেকুৱা ষ্টুডেণ্টে আপোনাৰ 80% পোৱা বা 90%এ পোৱা আৰ্টছ প্ৰিফাৰ কৰিব লাগে মোৰ ছাজেশ্যন মতে। কিন্তু তাৰ ওপৰতো মোৰ ছাজেশ্যন বা তোমালোকৰ যিটো পেৰেণ্টছৰ ছাজেশ্যন বা সেইটো ইম্পৰ্টেণ্ট নহয়। আচল ইম্পৰ্টেণ্ট বস্তুটো হ'ল তোমালোকে কি ল'ম বুলি ভাবা, বা তোমালোকে নিজকে কোনটো ষ্ট্ৰীমৰ প্ৰতি তোমালোকে বেছি আগ্ৰহী, তোমালোকে নিজে কি বুলি ভাবা যে মই এইটো ছায়েন্স পাৰিম, তেতিয়াহ'লে ছায়েন্সত ল'ব পাৰা, কোনো কথা নাই। কিন্তু ছায়েন্স পাৰিম বুলি ভাবিলে নহ'ব, অকল এনেই পাৰিম বুলি ভাবি থাকিলে নহ'ব। মনত সাহস থাকিব লাগিব, উদ্যম থাকিব লাগিব যে মই ছায়েন্স পাৰিমেই, তেতিয়া ছায়েন্স পাৰিবা। আৰু এটা কথা কওঁ, এডমিশ্যন লৈ ল'লা বাৰু, ছায়েন্স পাৰিম বুলি ভাবি তোমালোকে এডমিশ্যন লৈ ল'লা, বা কমাৰ্চ পাৰিম বুলি ভাবি এডমিশ্যন লৈ ল'লা, HS ফাৰ্ষ্ট ইয়েৰত, হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত, মানে যিকোনো কলেজতে হওক। তাৰপিছত বোলে তোমালোকৰ এনেকুৱা লাগিল যে ছাবজেক্টটো পাৰা নাই, বুজি পোৱা নাই, অলপমান টান লাগিছে, নোৱাৰিম নেকি, তেনেকুৱা যদি কণ্ডিশ্যন হয়, তেতিয়াহ'লে এটা কথা বুদ্ধি মই তোমালোকক কৈ থওঁ যে যেতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো তোমালোকৰ কলেজত কমপ্লিট নহয়, তেতিয়ালৈকে ষ্ট্ৰীম চেঞ্জ কৰিব পাৰি। খালি এটা যিটো
এটা ফিজ এনেই যায়, যেতিয়া তোমাৰ ছায়েন্স ষ্ট্ৰীমত এডমিশ্যন লওঁতে এটা ফিজ এনেই যাব, সেইটো কমাৰ্চলৈকে ট্ৰান্সফাৰ কৰোঁতে আৰু এটা ফিজ তোমালোকে দিব লাগিব হ'বও পাৰে, বা আৰ্টছলৈকে ট্ৰান্সফাৰ হওঁতে আৰু এটা ফিজ তোমালোকে দিব লগা হ'বও পাৰে। পইচাটো এনেই যাব, ন' ডাউট। বা তোমালোকে যদি কলেজখন চেঞ্জ কৰি বেলেগ এখন কলেজতো এডমিশ্যন লোৱা ৰেজিষ্ট্ৰেশ্যনৰ আগে তেতিয়া সেইটোও পচিবল। বোলে এখন কলেজত এডমিশ্যন ল'লোঁ ছায়েন্সত, এতিয়া মই ছায়েন্সটো টানিব পৰা নাই, মই এতিয়া কমাৰ্চত বা আৰ্টছ ষ্ট্ৰীমত যাব বিচাৰিছোঁ। তেনেকুৱা যদি হয় তেতিয়াহ'লে তোমালোকে সেইটোও কৰিব পাৰা। সেইটো কৰিলেও তোমালোকৰ খালি অলপমান পইচা যাব, পইচাৰ কথাটো চিন্তাটো পিছত হ'ব, কিন্তু কথাটো হ'ল কি কেৰিয়াৰ, আচল বস্তু হ'ল কেৰিয়াৰ। তোমালোকৰ জ্ঞানটো নলেজটো য'ত তোমালোকে পাৰিবা তেনেকুৱা হ'ব লাগে। কিন্তু এনেকুৱা হ'ব নালাগে যে য'ত তোমালোকে বস্তুটো লৈ ল'লা তাৰপিছত দাঙিব নোৱাৰিলা। গতিকে এনেকুৱা হ'ব নালাগে আৰু এনেকুৱা নহওক। গতিকে এইখিনি সামান্য ছাজেশ্যন দিলোঁ। আৰু অভিভাৱকসকললৈ ক'ব বিচাৰোঁ যে আপোনাৰ ল'ৰাই হওক বা ছোৱালীয়ে হওক, যদি ইচ্ছানুৰূপ ফল পোৱা নাই তেতিয়াহ'লে তেখেতসকলক আপোনালোকে দোষাৰোপ নকৰিব। দোষাৰোপ কৰিলে তেখেতসকলৰ কি হয়, মনোবল হ্ৰাস হয়। মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব, যিমান পাৰে মনোবল বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। জীৱনতে এটাই এক্সাম নহয়, অকল হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ পৰীক্ষা নহয়। মানুহৰ জীৱনত বহুত পৰীক্ষা আহি থাকে। মানুহে প্ৰথম যেতিয়া এডুকেশ্যন ছেক্টৰ শেষ হ'ব, তাৰপিছত ছাৰ্ভিচ ছেক্টৰ যেতিয়া আৰম্ভ কৰিব, তেতিয়াও মানুহে অসংখ্য পৰীক্ষাৰ মাজেৰেই পাৰ হ'ব লগা হয়। ছাৰ্ভিচ ছেক্টৰ বুলি নহয়, মানুহৰ জীৱনটোৱে, মই ক'ব খোজোঁ যে মানুহৰ জীৱনটোৱে এটা বিৰাট ডাঙৰ পৰীক্ষা। গতিকে এনেকুৱা পৰীক্ষাত অৱতীৰ্ণ হৈ থকাৰ বাবে আপোনাৰ ল'ৰা ছোৱালীক মানসিক সাহস যোগাওক, তেখেতসকলক মানসিকভাৱে প্ৰস্তুত কৰক। আৰু তেখেতসকলে যি ষ্ট্ৰীম পঢ়ি ভাল পায়, যি তেখেতসকলে লাইন ল'বলৈ বিচাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পিছত ল'বলৈ দিয়ক। কাৰণ তেখেতসকলৰ নিজৰ ইচ্ছা অনুসাৰে যেতিয়া তেখেতসকলে কৰিব বিচাৰিব, তাতে বেছি সফলতা বা ছাকচেছ লাভ কৰিব পাৰিব। গতিকে আজি বেছি কথা নকওঁ, এইখিনি এটা সামান্য অনুভৱ যিখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু কিছুমান কথাও ক'লোঁ। গতিকে ধন্যবাদ। জয় আই অসম।